নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। এটা বিশেষ কাৰণৰ বাবে মই আচলতে বাহিৰত আহিলোঁ আৰু ভাবিলোঁ ঘপকৈ আপোনালোকৰ বাবে দুটামান কথা কৈ থৈ যাওঁ। আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ বেছি সময় নাখাওঁ, মাত্ৰ অনুগ্ৰহ কৰি শেষলৈকে ভিডিঅ'টো চাব। আৰু এটা কথা, মই কোনো ইউটিউবাৰ নহয়, গতিকে মই আপোনালোকক নকওঁ যে মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক বা চেনেলটো ছাবস্ক্ৰাইব কৰক বুলি। যদি ইচ্ছা হয় আপোনালোকে কৰিব পাৰে, মই কোনো ইউটিউবাৰ নহয়, কৈ দিছোঁ। আজি দুটামান কথা ক'ম আপোনালোকক, একেবাৰে সৰু কথা। আমাৰ জীৱনৰ মূল্য কিমান? আমি যদি চাব যাওঁ, সকলো মানুহ আৰু সকলো মানুহৰ যেনেকৈ মানুহৰ চেহেৰাটো বেলেগ বেলেগ, তেনেকৈ মানুহৰ চিন্তাধাৰাও বেলেগ বেলেগ, মানুহৰ বুদ্ধিও কাৰোবাৰ বেছি কাৰোবাৰ কম, কিন্তু তাৰ মাজতো বহুত মানুহৰ হয়তো চিন্তাধাৰা মিল থাকিব পাৰে, বহুতৰ মিল থাকিব পাৰে, কোনো ডাঙৰ কথা নহয়। এটা সৰু কাহিনী কওঁ, আপোনাৰ জীৱনৰ মূল্য কিমান এইটোৰ ওপৰত। এবাৰ এটা সৰু ল'ৰাই দেউতাকক প্ৰশ্ন কৰিল যে, দেউতা, মানুহৰ জীৱনৰ মূল্য কিমান? দেউতাকে সৰু ল'ৰাটোৰ হাতত এটা শিলগুটি দিলে, এটা পাথৰ দিলে, আৰু তেওঁ ক'লে যে, এইটো তই প্ৰথমে লৈ যা বজাৰত, আৰু মানুহে যদি ইয়াৰ দাম সোধে কিমান নকবি, মাত্ৰ আঙুলিটো এনেকৈ 2 বুলি এটা চিম্বল দেখাব ক'লে, মাত্ৰ 2টা আঙুলি দেখাব ক'লে। যেতিয়া ল'ৰাটোৱে লৈ গ'ল শিলগুটিটো লৈ গৈ যেতিয়া বজাৰত বহিল, তেতিয়া এগৰাকী মহিলা মানুহ আহিল। মহিলা মানুহগৰাকী আহি সুধিলে, ভাইটি, এই শিলগুটিটোৰ দাম কিমান? ল'ৰাটোৱে মাত্ৰ 2টা আঙুলি দেখুৱাই দেখি ক'লে, 200। মানুহগৰাকীয়ে ভাবিলে 200 বুলি, তাক 200 টকা নে কি বুলি সুধিলে। তাৰপিছত সেই শিলটো লৈ গুচি আহিল। এইবাৰ দেউতাকে তাক এটা সংগ্ৰহালয়লৈ পঠালে, য'ত বিভিন্ন বস্তু সংৰক্ষণ কৰি থোৱা হয়। সেই সংগ্ৰহালয়টোলৈ লৈ গ'ল। সংগ্ৰহালয়টোত এগৰাকী মানুহ আহিলে চাবলৈ, আৰু তেওঁৰ সেই শিলগুটিটো পচন্দ হ'ল। আৰু শিলগুটিটো পচন্দ হৈ কিমান বুলি সুধিলে, সি পুনৰবাৰ 2টা আঙুলি দেখালে। মানুহজনে ভাবিলে 20,000 টকা। সি পুনৰবাৰ শিলগুটিটো লৈ আহি আকৌ দেউতাকক ক'লে। দেউতাকে পুনৰবাৰ শিলগুটিটো দি পঠালে। এইবাৰ লৈ গ'ল এখন জুৱেলাৰী দোকানলৈ। আৰু যেতিয়া জুৱেলাৰী দোকানখনলৈ গ্ৰাহক আহিল, গ্ৰাহক অহাৰ পিছত গ্ৰাহকজনে ক'লে যে, মই এনেকুৱা এটা শিলগুটি বিচাৰি ফুৰিছিলোঁ, এই শিলগুটিটো যিমান দাম হয় মই লৈ যাম। তেতিয়া সি ক'লে, সি মাত্ৰ 2টা আঙুলি দেখালে, আৰু মানুহজনে ভাবিলে 2 লাখ টকা। সেই পুনৰবাৰ দেউতাকৰ ওচৰলৈ আহিল ল'ৰাটো আহি ক'লে যে, এটা শিলগুটি 3 ঠাইত গ'লোঁ, 3 ঠাইত বেলেগ বেলেগ দাম কিয়, আৰু প্ৰতিবাৰে দামটো বাঢ়ি গৈ আছে। তেতিয়া দেউতাকে ক'লে, আচলতে মানুহৰ জীৱনটো এনেকুৱাই, আপোনাৰ যদি পৰিস্থিতি সাপেক্ষে কেতিয়াবা হয়তো আপোনাৰ মূল্য, আপোনাৰ কৰ্মৰ মূল্য, আপোনাৰ জীৱনৰ মূল্য বাঢ়িবও পাৰে, বা পৰিস্থিতি সাপেক্ষে কমিবও পাৰে। তথাপি সেই শিলটো কিন্তু শিল হৈয়ে থাকিল, সেই অন্য ৰূপ কোনো ধাৰণ নকৰিলে। গতিকে আপুনিও যদি স্থিতপ্ৰজ্ঞ হৈ থাকে জীৱনৰ ক্ষেত্ৰত, তেনেহ'লে সেই শিলটোৰ দৰে নিশ্চিতভাৱে জীৱনত আপুনি কিবা কৰিব পাৰিব। আপোনাৰ জীৱনৰ মূল্য নিশ্চিতভাৱে কেতিয়াও হ্ৰাস নাপায়, বৃদ্ধিহে হ'ব। গতিকে বন্ধুসকল, মই কওঁ যে আপোনালোকে যদি কিবা কাৰণত বিফল হৈছে জীৱনত, মই কোনো মটিভেশ্যনেল স্পীকাৰ নহয়, তথাপি আপোনালোকক ক'ব বিচাৰোঁ, যিমানখিনি জীৱনৰ পৰা মই শিকিছোঁ, মোৰ বয়সো বহুত বেছি নহয়, তথাপি মই যিমানখিনি জীৱনৰ পৰা শিকিছোঁ এই কম দিনতে, কম বয়সতে, মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে আপোনালোকে কেতিয়াও পিছ হুহুকি নিদিব। আপোনালোকক খোচা পিন্ধা কৰা ধেৰ মানুহ পাব, কিন্তু তাৰ মাজতো প্ৰত্যেকৰ জীৱনত এগৰাকী হ'লেও এনেকুৱা মানুহ থাকিব, যি আপোনাক বহুত বেছি ভাল পায়, অন্তৰেৰে ভাল পায়, আৰু এই ভাল পোৱা মানুহগৰাকীয়ে কেতিয়াও আপোনাক জীৱনত তুমি এইটো কিয় কৰিলা, এইটো কিয় নাই কৰা, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক নকৰে। যে হয়, তুমি যি কৰি আছা ভাল কৰিছা, তুমি ভাল কাম কৰি আছা, আগুৱাই যোৱা, তেনেদৰে উৎসাহ দিয়া মানুহ এগৰাকী আপোনাৰ জীৱনত থাকিবই, আৰু সেই মানুহগৰাকীক আপুনি চিনি পাব লাগিব নিশ্চিতভাৱে। আৰু কেতিয়াও মানুহৰ জীৱনত প্ৰেমটো কেতিয়াও বেয়া বস্তু নহয়। মই নিজেই প্ৰেমৰ দুৰ্ঘুৰ বিৰোধী আছিলোঁ। এতিয়াও মই ক'ব নাযাওঁ যে মই প্ৰেম কৰিছোঁ, তথাপি যিটো জীৱনৰ পৰা শিকিছোঁ তাৰ ওপৰত মই আপোনালোকক কৈ আছোঁ যে প্ৰেমটো কেতিয়াও মানুহৰ জীৱনৰ বাবে বেয়া বস্তু নহয়, যদি সেই প্ৰেমটোৱে আপোনাক বা আপোনাৰ প্ৰেমে আপুনি যাক ভাল পায় তেওঁক এটা নতুন দিশলৈ লৈ যাব পাৰে, এখন নতুন জগতত চিনাকি কৰাই দিব পাৰে, এটা নতুন পৰিচয় দিব পাৰে, তেতিয়া প্ৰেমটো নিশ্চিতভাৱে ভাল হয়। গতিকে জীৱনটোৰ ক্ষেত্ৰত যিহেতু আপুনি মানুহ হিচাপে জন্মগ্ৰহণ কৰিছে, মানুহ হিচাপে আপুনি জীয়াই আছে, আপুনিতো গৰু ছাগলী বা কুকুৰ মেকুৰী নাই হোৱা, চৰাই চিৰিকটি নাই হোৱা, আপোনাৰ বুদ্ধি আছে, আপোনাৰ চিন্তাধাৰা আছে। গতিকে চিন্তাধাৰাখিনি কামত খটক, আপোনাৰ যিখিনি শাৰীৰিক সক্ষমতা আছে বা আপোনাৰ যিখিনি মানসিক সক্ষমতা আছে, এইখিনিক লৈ আপুনি আগুৱাই যাওক। আপুনি এইটো নাভাবিব যে মোৰ হাত এখন বেয়া, গতিকে মই জীৱনত একো কৰি খাব নোৱাৰিম,
তেনেদৰে নাভাবিব। নিশ্চিতভাৱে আপোনাৰ শাৰীৰিকভাৱে নহ'লেও আপোনাৰ মানসিকভাৱে কিবা এটা নিশ্চিতভাৱে আছে, বা আপোনাৰ বৌদ্ধিক ক্ষেত্ৰখনত আপোনাৰ হয়তো বহুতখিনি জ্ঞান থাকিব পাৰে, যিখিনি সাধাৰণতে মানুহৰ নাথাকে। আমি জীৱনটোক আমাৰ মতে, নিজৰ ইচ্ছাত সজাই তুলিবলৈ চেষ্টা কৰিব লাগিব। আৰু মই কওঁ, যিটো কাম আপুনি ভাল পায় সেইটো কামে কৰি যাওক। যিটো কাম আপুনি ভাল পায় সেইটো কামে কৰি যাওক। আপুনি নাভাবিব আপোনাৰ অন্য 10জনে আপোনাক কি ক'ব। মই কৈছোঁ, মানুহ এটা অতি কেঁকুৰা জাতি। কেৱল অসমীয়া বুলি কোৱা নাই মই, অসমীয়া মানুহ কিন্তু কেঁকুৰা জাতি হয়েই, কিন্তু মানুহ নামৰ জাতিটোৱে কেঁকুৰা। যিকোনো প্ৰজাতি, যিকোনো ধৰ্ম হওক, যিকোনো ভাষাৰ হওক, মানুহ নামৰ প্ৰজাতিটোৱে কেঁকুৰা। গতিকে কোনো আপোনাক আগবঢ়াই দিবলৈ কেতিয়াও নাচায়, আপোনাক ঠেলি আজুৰি টানি আজুৰি আপোনাক নমাবলৈকে চাই থাকিব। গতিকে মই ভাবোঁ আপুনি আপোনাৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওক। গতিকে মোৰ ক'বলগীয়াখিনি, আচলতে মই ভিডিঅ'টোত যিখিনি কথা ক'ম বুলি ভাবি আছিলোঁ ইমানখিনিয়ে ক'লোঁ। প্ৰেমৰ ওপৰত বৰ বিশেষ জ্ঞান নাই, তথাপি এবকলা বকিলোঁ। গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই থাকিলে তেনেহ'লে ধন্যবাদ জনাইছোঁ। ভুল নুবুজিব, মই ইউটিউবাৰ নহয়, তথাপি মই নিজৰ জীৱনৰ পৰা যিখিনি শিকিছোঁ সেইখিনিকে আপোনালোকক ক'লোঁ। ধন্যবাদ। জয় অসম।